কেনেকৈ বন্ধ হ'ব। আজিৰ টপিকটো বহুত গুৰুত্বপূৰ্ণ। কিয় আজি মই বহুত ল'ৰা বা বহুত ছোৱালীয়েও ক'লোঁ, বহুত ল'ৰা বা ছোৱালীকো দেখিছোঁ যে তেওঁলোকৰ চুলিবোৰ আঁচুৰিলে মানে খনিয়ালে চুলিবোৰ সৰি যায়। এইটো সকলোৱে ভাবে যে জেনুইন কথা হয়, মোৰো কৰে। চ' ইয়াক ঠিক কৰা এটাই উপায় আছে যে প্ৰটিন। মই এটা কথা ক'লোঁ যে চুলি সৰাটো আপোনালোকে হয়তো ঔষধ লৈও বা বহুত মানুহে ভাবে যে ঔষধ লৈও ঠিক কৰিব পাৰে বা অন্য ধৰণেও ঠিক কৰিব পাৰে, কিন্তু মই আপোনাক আজি ক'ম যে প্ৰাকৃতিকভাৱে বা নেচাৰেলিভাৱে আপোনালোকে ঠিক কৰিব পাৰে। চ' এতিয়া চুলি সৰা বন্ধ কেনেকৈ হ'ব? চুলি সৰা বন্ধ হ'ব আমাৰ প্ৰটিনৰ বাবে। এতিয়া প্ৰটিন আমি কিহত পাম? এতিয়া যিহেতু মই আপোনাক কৈছোঁ নেচাৰেলিভাৱে ঠিক কৰিবলৈ প্ৰটিন আমি কণীত পাম। এটা কণী ৰুমটো আগতে ভালদৰে মিক্স কৰি ল'ব। ভালদৰে মিক্স কৰি ল'ব। এতিয়া আপুনি চুলিত লগাওক। যাতে আপোনাৰ মাথাত তলিলৈ ভালদৰে লাগি যায়। চ' এতিয়া আপুনি কি কৰিব, বেছি সময় নহয় 10 মিনিট বা 20 মিনিট সময় আপুনি ঘূৰি চাই পেলাই ধুই দিব। এতিয়া প্ৰশ্ন হ'ল কি, ৱাছ অকল পানীৰে কৰিব নে চেম্পুৰে কৰিব? মই ৰিকমেণ্ড কৰিম যে অকল পানীৰে কৰক। যদিহে আপুনি ঘৰৰ পৰা ক'ৰবাত বাহিৰত ওলাই যায় বা কাৰোবাৰ বিয়া থাকিব পাৰে, হয়তো আপুনি ক'ৰবাত ফুৰিব যাব পাৰে, মই তেতিয়াহ'লে ৰিকমেণ্ড কৰিম আপুনি চেম্পু কৰি যাওক। নহ'লে যদি আপুনি ঘৰতে থাকে এদিনৰ বাবে, তেতিয়াহ'লে আপুনি নৰ্মেল যিটো ৱাটাৰ আছে আপুনি সেই দি মানে আপুনি ৱাছ কৰিব পাৰে। চুলিটো ভালদৰে ধুই উঠাৰ পিছত ভালদৰে শুকাবলৈ দিয়ক। আৰু ভালদৰে শুকাবলৈ আপুনি হেয়াৰ ড্ৰায়াৰো ইউজ কৰিব পাৰে। কিন্তু যদি আপোনাৰ হেয়াৰ ড্ৰায়াৰ নাই, আপুনি ভালদৰে হেয়াৰ ড্ৰায়াৰ ইউজ কৰে, মই ৰিকমেণ্ড কৰিম যে আপুনি যোনটো ক'ল্ড মুড থাকে, ঠাণ্ডা, সেইটো মুডত আপুনি চুলিখিনি ভালদৰে শুকাবলৈ দিয়ক। যেতিয়া আপোনাৰ চুলিখিনি খুব ভালদৰে শুকাই যাব, তাৰপিছত আপুনি কেতিয়াও তেল ইউজ নকৰিব চুলিত ঘূৰিবলৈ। চুলিত ঘূৰিবৰ বাবে আপোনালোকে ইউজ কৰিব পাৰে ষ্ট্ৰিক্সৰ চিৰাম। ষ্ট্ৰিক্স বুলি নহয়, বেলেগ বহুত ধৰণৰ চিৰামো ইউজ কৰিব পাৰে। মই ইউজ কৰোঁ ষ্ট্ৰিক্সৰ বেলেগ একো নালাগে। ষ্ট্ৰিক্সৰ মাত্ৰ 1 ড্ৰপ আৰু অলপমান দিব পাৰে, ডান। ভালদৰে